নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আৰু এডভান্স ৰঙালী বিহু সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসী ৰাইজলৈ, যাতে যোৱা বছৰৰ দৰে এই বছৰৰ বহাগ বিহুটিও ভালে ভালে যাওক আৰু সকলো ৰাইজৰ মনৰ বাঞ্ছা সিদ্ধি হওক, কামনা হওক, তাকে মই মোৰ ফালৰ পৰা কামনা মৰম যাচিছোঁ। চ' মই আজি বিশেষ এটি বিহু দলৰ আখৰা দেখাব আপোনালোকক চেষ্টা কৰিম। এতিয়া বিহু বুলিলে সকলোৱে মন উগুল তুগুল হয় আৰু অসমৰ বিভিন্ন ঠাইত চুকে কাণে মাতো বিহু আৰু বিহু আৰু ঢোল পেপাৰ গুমগুমনি চলি আছে। য'তে যাওক বিহুৰ আখৰা বিহুৰ আখৰা বিহুৰ আখৰা। গতিকেলৈ বিহু সন্মিলন মঞ্চৰ বাবে এটি স্পেচিয়েলিষ্ট বিহু দল আখৰা চলি আছে, মই আপোনালোকক দেখাব চেষ্টা কৰিম। আহোঁ চবে একেলগে এই বিহু আখৰাৰ উপভোগ কৰোঁ। লেটছ ষ্টাৰ্ট। So thanks for watching my video. সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আৰু এনেকৈ এতিয়া বিহু আহি আছে আৰু ভাল ভাল বিহুৰ প্ৰগ্ৰেম চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে। চ' সেইটোৱে মই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো মই আৰু আগলৈ আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ মৰম খুবেই প্ৰয়োজন। চ' থেংক ইউ ছ' মাছ। লগ পাম আকৌ এনেকৈ ভাল নেক্সট একটা ভিডিঅ'ত। চ' বাই।